নমস্কাৰ, আন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ ৰেচিপিটোত আছে গাহৰি আৰু মাটিমাহ, সেয়েহে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। মাটিমাহখিনি প্ৰথমে ফ্ৰাই কৰি ল'লোঁ, অলপ দেৰি শুকানে ভাজি লৈছোঁ। তাৰপিছত ধুই লৈ কুকাৰত দি দিলোঁ, চিটি এটা মাৰি দিম। এতিয়া কেৰাহীত তেল দিলোঁ, কেৰাহীত তেল দি আলুখিনি ফ্ৰাই কৰি ল'ম। এটা আলু কাটিছোঁ তেনেকৈ ফ্ৰাই কৰি লোৱাৰ পাছতে সেইখিনি তেলতে মই এতিয়া তেজপাত, শুকান জলকীয়া, গৰম মছলাখিনি অলপ দেৰি ভাজি ল'ম। তাৰপিছত কাটি থোৱা পিঁয়াজখিনিও দি দিলোঁ। পিঁয়াজখিনিও এতিয়া অলপ দেৰি ভাজি ল'ম ৰঙা হোৱালৈকে। তাৰপাছতে হালধি, নিমখ এইবোৰ দি দিম। এয়া দেখিছেনে মই কেনেকৈ দিছোঁ। আৰু পেষ্ট কৰি থোৱা আদা, নহৰু, জিৰা সেইখিনিও দি দিম। এয়া দেখিছেনে দি দিছোঁ। গাহৰি, আলু একেলগে দি দিছোঁ মই। তাৰপিছত বইল কৰি থোৱা মাটিমাহখিনি দি দিলোঁ। এতিয়া অলপ দেৰি ভাজি ল'ম। ভাজি লোৱাৰ পাছতে দেখিছেনে মই ভাজিয়ে লৈছোঁ অলপ দেৰি। আপোনালোকে এনেকৈ খাই নে নাখায় ক'বচোন। তাৰপাছতে গৰম পানী দি দিম। গৰম পানী দিলোঁ। আপোনালোকে এনেকৈ কোনে কোনে খাই মোক জনাবচোন দেই। এনেকৈ খুৱাই বহুত ভাল লাগে। এয়া মোৰ ৰেডি হৈ গ'ল। ধনিয়া পাতো দি দিলোঁ। থেংক ইউ ভিডিঅ'টো চাই থকাৰ বাবে।